হাই এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ মই মাসুমা আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে মই অলপ ওলাই গৈছিলো মানে বজাৰলৈ ওলাই গৈছিলো আৰু কিন্তু মানে ভিডিঅ' কৰি আপোনালোকক দেখুৱাই থকা নাই কাৰণ বাহিৰত বহুত ৰ'দ বহুত গৰম মই ফটাফট গৈছো আৰু ফটাফট আহিছো মানে দুটামান বস্তু ল'ব লগা আছিল ললো কাম দুটামানো আছিল হেকিটাও কৰিলো মানে মই ৰেডিঅ' টাইমৰ পৰা এটা বস্তু লৈছো ৰেডিঅ' টাইম এটো মোবাইলৰ শপ হয় উল্টা দেখা গৈছে কাৰণ মই ফ্ৰন্ট কেমেৰা দি ভিডিঅ' কৰি আছো এটো এটা গিফট কাৰোবাক দিব লগা আছে মানে গিফটটো কি আছে নকও বাৰু ন কলেটো গমে পাই যাব তাৰ পাছতে এটো এটা নীল কাটাৰ ললো ভাল হ'ব বুলি কৈছে দোকানীজনে চাও তাৰমানে এটো কোন দাম লৈছে মানে আৰু দেখাইছে মোক হেকিটা মানে কিছুমান নীল কাটাৰ থাকে নহয় ধাৰটো নাইকিয়া হৈ যায় এটো বলে নহয় ভাল হেকানে মই এটো ললো আৰু তাৰ পাছত এটা বেবি পাউডাৰ এটা ললো মানে কাৰণ কম্পেক্ট পাউডাৰ আছে বাৰু কিন্তু মোৰ বেবি পাউডাৰ লগাই বেছি ভাল লাগে আৰু আছে পন্স পাউডাৰ সাদৰ আছে কিন্তু মানে নাজানো কিয় মোৰ বেবি পাউডাৰটো লগাই ভাল লাগে মানে হেকিটা আৰু দুটা বস্তু লৈছো এই দুটা একিটা কি জানো আপোনালোকে চিনি পাইছে নাই এটো মনিকিটা ক্ৰাইষ্টেলৰ হয় বলে ক্ৰাইষ্টেল নে ক্ৰিষ্টেল কি কয় নাজানো বাৰু হেতুৰ হয় দুটা লৈছো এটো মানে একচুয়ালি এটো ভৰিত যে বান্ধে মই হাতত বান্ধিয়ে দেখাইছো এনেকে যে ভৰিত বান্ধে আজিকালি ব্ল্যাক কালাৰ হুটা বিলাক যে হেতু মানে মই কাইটন বিচাৰি গৈছিলো দোকানজনে হুদিছিলে যে কিয় লাগে মই কলো এনেকে ভৰিত বান্ধিব কৈছে ভৰিত বান্ধিবৰ কাৰণে এটা ষ্টাইলিশ বস্তু আহিছে নিবা নেকি এনেকে দেখালে আৰু ভাল লাগিল হেকানে মই দুটা ললো কাৰণ ৰসি হয়তো পটকে চেইন গলে আৰু এটা লাগিব পাৰে হৈ গলে এই বস্তু আৰু মানে আয়া পাঁচ সফাৰি এখন লৈছো পাঁচ সফাৰি কি দেখাম আৰু আপোনালোকক আৰু মোৰ বেগৰ মানে এই বেগ গিটাটো ধুই দিছিলো ন যোৱাকালি আপোনালোকক দেখুৱাইছিলো স্লিং বেগ হয় এটো ইয়াৰ মানে বেগটো নতুন হয় কিন্তু মানে চেইনডাল ছিঙি গৈছিল বৰ ধুনিয়াকে মানুহজনে চেইনডাল লগাই দিলে মই যে একদম চেইনডাল মানে লগাই আনিছো আৰু এটো ধুনিয়াকে লগাই দিছে তেও লগাই পেলাই একদম এখিনিতে কিবা এটা দি পেলাই ধুনিয়াকে বান্ধিও দিছে আৰু তাৰ পাছত এখিনি হৈ গল এতিয়া মই আজি এটা আপোনালোকক বস্তু দেখুৱাম হৈছে হেতু এটা ফেস পেক হয় যেটো গৰম দিনৰ কাৰণে বহুত ভাল হয় মানে সব অল স্কিন টাইপ মানে সববে লগাব পাৰিব মোৰ যেহেতু ড্ৰাই স্কিন হয় নরমাল হলেও লগাব পাৰিব বা অয়েলি হলেও লগাব পাৰিব আৰু গৰম দিনতো ড্ৰাই স্কিন হলেও মানুহ মুখখন ঘামিয়ে থাকা যায় ন অয়েলি টাইপে হৈ যায় গৰমত ঘামি থাকা কাৰণে এটোতে মই মুলতানি মিটি ৰাখিছো এটো বেলেগ টেমা হয় বাৰু গুড ওয়াইফছৰ এটো বেলেগ কিবা টেমা হয় ইয়াতে মই কি কৰিছো মুলতানি মাটি এনেকা মাটি চপৰা নিচিনা থাকে ন হেতু মই বলে গুৰি কৰি পেলাই মই ইয়াতে এনেকে কৰি ৰাখো আৰু মানে ইয়াৰ পৰাই অকন মুলতানি মাটি ইয়াৰ পৰাই অলপ মুলতানি মাটি লৈ পেলাই মই এটা সিসাৰ মানে বাটি লৈছো এটো সিসাৰ বাটিটোত মই মানে বজাৰৰ পৰা আহিয়ে ফাৰ্ষ্টত মই এটো কৰিছিলো ইয়াৰ পৰা অলপ মুলতানি মাটি ইয়াতে লৈ থৈছো লৈ পেলাই অকন মানে ইয়াতে পানী দি দিছো যাতে মাটিটো কোমলি যায় এটো মই অকনমান পানী দি পেলাই এনেকে ভিজাই ৰাখিছো যাতে মাটিটো কোমলি যায় তেটা পেষ্ট বনাবৰ কাৰণে মানে অলপ সুবিধা হয় আৰু তাৰ পাছতে আছে এটো এল্প গুডনেছৰ ওয়াইল্ড টাৰ্মাৰিক পাউডাৰ হয় হালধি পাউডাৰ হয় মোৰ আগৰ ভ্লগ যদি আপোনালোকে দেখিছে তেতিয়া মই পাৰ্পল হলত এটো দেখুৱাইছিলো এটো মই পাৰ্পলৰ পৰাই লৈছিলো এতিয়া ইয়াৰ পৰা অকনমান হালধি ময়া মুলতানি মাটিতে দি দিম বেছি দিয়া নাই অলপ দিছো মানে যিমানখিনি মই মুলতানি মাটি দিছো তাতকে অলপ কমাই দিছো কাৰণ হালধি বস্তুটো এনেও বেছি দিয়া নহয় কাৰণ স্কিনৰ এটা হালধিয়া নিচিনা এটা কালাৰ টাইপ হয় এটুত নহয় বাৰু কিন্তু মানে তথাপি মই নিদু আৰু তেনেকা এটা মানে শাইনিং এটা দেখা পোৱা নিচিনা লাগে ইয়েলো টাইপৰ মোৰ যেটো ভাল নালাগে তাৰ পাছতে হৈছে এটো বায়ো অৰ্গেনিক মুলেঠি ৰুট পাউডাৰ হয় এটো মই অনলাইনৰ পৰা আনিছো ইয়াৰ মই ৰিভিউ মানে আপোনালোকক ভিডিঅ' কৰি এটালৈকে দেখুৱা নাই মোৰ ব্লগত আপোনালোকে দেখা পাব এটো মই Amazon ফ্লিপকাৰ্টৰ পৰা মই এটো লৈছিলো এটো মই অলপ ইয়াতে দি দিম এতিয়া
এইটো মই হালধি যিমানখিনি দিছোঁ সিমানখিনি দিছোঁ, তাতকৈ বেছি দিয়া নাই। তাৰ পাছতে আছে মোৰ তাত এইটো কেশৰ হয়, এইটো লোৱা মই মোৰ ভ্লগ যদি আপোনালোকে চাইছে আগৰ ভ্লগত দেখিছে, বহুত দিনেই হ'ল এইটো লোৱা, কিন্তু কেশৰটো অলপ অলপ দিয়া হয় ন, সেইকাৰণে যায়গৈ আৰু বহুত দিন মানে। এতিয়া কিন্তু মই ইয়াত কেশৰ নিদিওঁ, দিম ভাবিছিলোঁ কিন্তু নিদিওঁ, কাৰণ কেশৰ মানে মোৰ গাখীৰত দি লগাই ভাল লাগে, এনেকুৱা পেকত দি লগাই পেলাই ভাল নালাগে। অনলি গাখীৰত দি থৈ দিলে 4-5ডালমান যদি দি থৈ দিওঁ ৰেড কালাৰ হৈ যায় গাখীৰখিনি, মানে অলপ য়েল্ল' টাইপৰ এটা কালাৰ হৈ যায়, তেতিয়া লগাই পেলাই মুখত ভাল লাগে। এতিয়া মই নিদিওঁ, উলিয়াইছিলোঁ দিম বুলি কিন্তু নিদিওঁ। এতিয়া এইখিনি হৈছে, ইয়াত এইখিনি এনেকৈ আছে, এইখিনি মই এতিয়া মিলাম। কি দিব, গোলাপ জল দি নিমিলাওঁ, মই ইয়াতে অলপ কেঁচা গাখীৰ দিম, মানে যিটো আমি উতলোৱা নাই আৰু ৰ মিল্ক বুলি যিটো কয়, সেইটো গাখীৰ মই ইয়াত দিম, দি পেলাই মই এইটো পেষ্টটো বনাম, চাই থাকিব। এইখিনিত মই 2-3 চামুচমান গাখীৰ দিলোঁ, যাতে গোটেইখিনি মানে মিলালে এটা পেষ্ট হৈ যায়। বেছি পানীয়া কৰিও মই পেষ্ট বনোৱা নাই, বেছি ডাঠকৈ বনোৱা নাই, যিখিনি লাগে আৰু সেইখিনি দি পেলাই বনাইছোঁ। এতিয়া মই লগাম। পেষ্টখিনি এতিয়া মই হাতত লগাম, 2খন হাততে লগাম, মানে মুখত নলগাওঁ, কাৰণ মুখত ফেচ পেক লগালে মই গা পা ধোৱাৰ পিছতে মুখত লগাওঁ, আৰু গাত লগাব হ'লে মই গা ধোৱাৰ আগতে গাত লগাই লওঁ। আৰু এতিয়া মই গা ধোৱা নাছিলোঁ যিহেতু, সেইকাৰণে গাত লগাই লৈছোঁ, তাৰপিছত গা পা ধুই আহি পেলাই মই মুখত লগাম। আৰু এইফালে হৈছে এয়া আম, আব্বাই আনিছে, ভৰ্তা খাম বুলি ভাবিছোঁ মানে, কাৰণ এইটো ছিজনেই হয় ন কেঁচা আমৰ মানে ভৰ্তা খোৱা, সেইকাৰণে অলপটো আমে আচাৰৰ কাৰণে ৰাখিয়ে দিছে, আৰু 2-3টামান মই লৈছোঁ এতিয়া ভৰ্তা কৰিম। আমৰ বাকলিকেইটা গুচাই কিনে মই এতিয়া ভালকৈ পানী দি এটা এটাকৈ ধুই লৈছোঁ। এতিয়া পিহনাতে পিহিম, কাৰণ ইয়াত পিহিলে মানে বহুত মিহি হয় ন, গুড়া হয়, ভাল লাগে খাই, টেষ্ট হয়। মিহি ফালে লোৱা নাই, মিহি ফালে ল'লে বেছি গুড়া হৈ যাব, সেইকাৰণে মই পিহনাৰ যিটো মানে মোটা ছাইড, যিটো ছাইডেদি কাটিলে আম অকণ ডাঙৰকৈ কাটা যায়, সেইটো ছাইডতে পিহি গৈছোঁ। এতিয়া ইয়াতে মই লৈছোঁ শুকান জলকীয়া, যিকেইটা 3-4টামান লৈছোঁ, পুৰি লৈছোঁ মানে, কাৰণ এনেও ভৰ্তা বা পিটিকা মানে জলকীয়া পুৰা দি খাই বেছি টেষ্ট হয়, জানেই আপোনালোকে। তাৰ পাছতে ইয়াতে অলপ নিমখ ছটিয়াই দিছোঁ, আৰু অকণ শুকান জলকীয়া গুড়ি দিছোঁ, কাৰণ যাতে অকণ ৰঙচুৱা টাইপৰ এটা কালাৰ হয়, সেইকাৰণে দিছোঁ। আৰু আমটো বহুত টেঙা আছিলে, সেইকাৰণে অলপ চেনিও দিয়া হৈছে, যাতে আমটো অলপ মানে খাই যেন মিঠা লাগে আৰু। এয়া আমৰ ভৰ্তা হৈ গ'ল, খাম এতিয়া। খাবলৈ বৰ টেষ্ট হৈছিলে, কাৰণ যিহেতু শুকান জলকীয়া পুৰি দিয়া হৈছে ন, আৰু চেনিও দিয়া হৈছিলে, টেঙাটো কাটি দিছে, খাই ভাল লাগিল বহুত। আৰু লগতে মোৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। যদি ভ্লগটো চাই আপোনালোকৰ ভাল লাগিছে, তেন লাইক এটা কৰি দিব। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলটোত যদি নতুন হয়, দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।